Hey guys, welcome to my YouTube channel. মোৰ YouTube channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ঘৰত বনাবলৈ লৈছে আমৰ আচাৰ। তো ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। প্ৰথমতে আমাৰ আমখিনি কাটি লোৱা হৈছে আৰু পাপাই এতিয়া আমখিনি কাটি আছে আৰু ইফালে এটিং আমাৰ আম কাটি হ'ল এতিয়া আৰু ইফালে এটিং আছে আৰু মাংস কটাৰ দৰে আমখিনি এতিয়া কাটি আছে আৰু আপোনালোকে ঘৰতে আমৰ আচাৰ বনাই ল'ব পাৰে। বহুত সহজ উপায়। আপোনালোকে গৰম দিন যোৱাৰ পিছতো খাব পাৰিব। আমাৰ ঘৰত প্ৰত্যেক বছৰে আমৰ আচাৰ বনায় আৰু খাই ভাল লাগে ঘৰতে বনোৱা আচাৰ। বজাৰত বিক্ৰী হোৱা আচাৰতকৈ ঘৰত বনোৱা আচাৰৰ সোৱাদেই বেলেগ হয়। আপোনালোকে কেতিয়াবা বনাব, যদি বনাম বুলি ভাবিছে সোনকালে বনাব। আম খেতি কাটি হোৱাৰ পাছত এতিয়া আমাৰ নিমখ মিক্স কৰি দিছে আৰু ইফালে টিংটোতো আমাৰ নিমখ মিক্স কৰা হৈছে আমত থকা পানীখিনি ওলাই যাবলৈ। আমৰ পৰা পানীখিনি ওলোৱাৰ পাছত এতিয়া আমি এখন কুলাত কাগজ এখিলা পাৰি তাৰ ওপৰত আমখিনি থৈ হালধি মিক্স কৰি আছোঁ আৰু পাপাই এতিয়া ধুনীয়াকৈ হালধিখিনি মিক্স কৰি আছে আৰু হালধিখিনি মিক্স কৰাৰ পাছত আমি আমখিনি শুকাবৰ কাৰণে ৰ'দত দিম আৰু কেইদিনমান ৰ'দত শুকোৱাৰ পাছত আমি আচাৰখিনি বনাম, মানে মাহঁতে বনাব। আচাৰ হ'ব দেই মইনা। আমৰ আচাৰ খাবলৈ ভাল। পাত্ৰটো সৰু হ'ল। এতিয়া আমি খাবলৈ লৈছোঁ আহোম বগৰী আৰু এয়া এক প্লেট আমি কাটি লৈছোঁ আহোম বগৰী। বগৰীখিনিত আমি অলপ ক'লা নিমখ দি ল'ম যাতে খাবলৈ ভাল হয়। ছটিয়াই দিছোঁ। দেই তো গাইজ কেইদিনমান ৰ'দত আমখিনি শুকোৱাৰ পাছত এতিয়া আমি আচাৰ বনাই ল'লোঁ আৰু আমি আমৰ আচাৰ দুবৈয়াম বনাইছোঁ যাতে পিছলৈ খাব পাৰোঁ আৰু আপোনালোকে কেতিয়াবা বনাই চাব আমৰ আচাৰ ঘৰতে। এতিয়া আমাৰ আচাৰ বনাই হৈ গ'ল।